নমস্কাৰ বন্ধুসকল, শিৱসাগৰ এক্সপ্ৰেছৰ নতুন খণ্ডলৈ সকলোকে স্বাগতম। আজি পুনৰ নতুন ঠাই এখনলৈ যাবলৈ ওলাইছোঁ। ক'ত যাম সেইটো নকওঁ এতিয়া, বাটত গৈ থাকোঁতে আলোচনা কৰি থাকিম আপোনালোকৰ লগত আজি ক'ত যোৱা হ'ব। সকলো চাগে ভালে কুশলে আছে নিশ্চয়। আহক পলম নকৰি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ। ক'ত যাম কি কৰোঁ বহু সময় গুণা কথা কৰাৰ অন্তত অৱশেষত সিদ্ধান্ত ল'লোঁ যে শিৱসাগৰ টাউন অভিমুখে যাম আজি। ইমান ধুনীয়া লাগিছে ৰাস্তাটো, পথাৰবিলাক চাওক। আপোনালোকে গাঁও ভাল পায়নে চহৰ? আমি গাঁও ভাল পাওঁ। দৃশ্যবোৰ চাওক, ইমান সুন্দৰ, মনোহৰ, অপূৰ্ব, আটক ধুনীয়া। আপুনি যি বুলি কয় বহু কম হ'ব। মানকটা আলিয়েদি আহি ইতিমধ্যে আমি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিব লৈছোঁহি। এয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এইখন নিৰ্মীয়মান ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প জয়সাগৰ মেডিকেলৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বনাই থকা হৈছে। শিৱসাগৰ চহৰত কোনো এখন ডাঙৰ ষ্টেডিয়াম নাই। এইখন হৈ যোৱাৰ পিছত এই অভাৱটো পূৰ হ'ব বুলি আশা কৰিব পাৰি। জয়সাগৰ চিভিল হস্পিটেলৰ সন্মুখ পাইছোঁহি। ইয়াত ব্যস্ততাপূৰ্ণ অঞ্চল এটা, কিন্তু যান জঁটৰ বাবে বহুত বেয়া লাগে। চিকিৎসালয়ৰ দৰে ইমান স্পৰ্শকাতৰ অঞ্চল এইটো, এনেকুৱা অৱস্থা হ'লে ভাল নেদেখি। ৰংঘৰ পাইছোঁহি আৰু শিৱসাগৰ টাউনলৈ বেছি দূৰ নাই। ৰংঘৰটোত পুনৰ নিৰ্মাণৰ কাম চলি আছে নেকি, মানুহ দুনুহ বেছিকৈ দেখা নাই। কিছুদিনৰ পিছত এইফালেও চাব নোৱাৰে, সিফালেও চাব নোৱাৰে, মানুহ মানুহ আৰু মানুহ। এইয়া দিখৌ দলং পাইছোঁহি। এই বাইদেউ ভালকৈ ধৰক, ভালকৈ ভালকৈ ভালকৈ। এখন পুৰণি দিখৌ দলংখন, এখন ব্ৰিটিছৰ দিনতে বনোৱা। আগৰ দিনত হেনো এই দলংখন জাহাজ যাবৰ কাৰণে ওপৰলৈ উঠাই দিয়া হৈছিল। চৰকাৰে দলংখনৰ সংৰক্ষণ কৰিবলৈ ব্যৱস্থা লওক। দলংখন ইতিমধ্যে জহি খহি যাবলৈ লৈছে। যা না ভাই, কি চলাইছো, সোনকালে সোনকালে ভাই, সোনকালে যা। বাইদেউ চাই চিতি যাওক, অলপ লাহে লাহে। ৰাস্তা পাৰ হওঁতে সদায় শুৱে বাৰে চাই আহিব লাগে, কিন্তু বাইদেউলৈ চাওক, একো নোচোৱাকৈ আহি পিনি গাড়ী সন্মুখতে থিয় দিছেহি। এইটো শিৱসাগৰ চহৰৰ সকলোতকৈ ব্যস্ত এলেকা, দলমুখ চাৰিআলি। সন্মুখত সেয়া শিৱদৌল। আমাৰ সন্মুখত গৈ থকা গাড়ীখনত কিন্তু পেইণ্টিং মানিব লাগিব দেই। বাহ, কি ধুনীয়া পেইণ্টিং কৰিছে, বাহ বাহ বাহ। এয়া শিৱসাগৰৰ গৌৰৱ শিৱদৌল। আমাৰ কিছু পলম হ'ল, সেইবাবে ভিতৰত সোমাব নোৱাৰিম। যিহেতু 1 বজাত দৌলৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। ইয়াৰ পৰাই প্ৰভু ভোলেনাথক প্ৰণাম জনাইছোঁ। ওম নমঃ শিৱায়। দৃশ্যটো বহুত ভাল লাগিল, সেইকাৰণে এইখিনিতে অলপ ৰখি দিলোঁ। ঐতিহাসিক শিৱসাগৰ পুখুৰী এয়া, আপোনালোকেও উপভোগ কৰক দৃশ্যাংশ।
পিছফালে এয়া ঐতিহাসিক শিৱসাগৰ পুখুৰী। এই পুখুৰীটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ শিৱসিংহৰ দিনত তেওঁৰ মহাৰাণী অম্বিকাই। 1731 পৰা 1738 চনৰ ভিতৰত এই পুখুৰীটো নিৰ্মাণ কৰা হৈছিল। এই পুখুৰীটো সৰ্বমুঠ 130 একৰ বা 52.6 হেক্টৰ মাটিৰ জুৰি অৱস্থিত হৈ আছে। এই পুখুৰীটো 64 ফুট দ, 19.5 মিটাৰ। আৰু ইয়াক এনেধৰণে বনোৱা হৈছিল যে ইয়াৰ পানী কেতিয়াও নুশুকায়, ইয়াৰ পানী সদায় একেটা লেভেলতে থাকে। শিৱসাগৰৰ শিৱদৌলৰ পিছফালে থকা এই পুখুৰীটো বহু আটক ধুনীয়া, কিন্তু বৰ্তমান পুখুৰীটো বহুত লেতেৰা হৈছে। ইয়াক চাফ চাফাই কৰা বহুত প্ৰয়োজন আহি পৰিছে। যদি চাফ চিকুণ হৈ থাকে পুখুৰীটো দেখিবলৈ আৰু বেছি ধুনীয়া হ'ব। এই পুখুৰীটো আপোনালোকে ধুনীয়া সৌন্দৰ্য উপভোগ কৰকচোন এবাৰ। পক্ষীৰাজ একান্ত মনে ধ্যানত ব্যস্ত। পৰা শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌলকে আৰম্ভ কৰি গোটেই দৌলকেইটাৰ সৌন্দৰ্য বহুত ধুনীয়া লাগে, চাওক এবাৰ। আৰু ইয়াত চৰি থকা বিভিন্ন পক্ষী। সূৰ্যাস্ত হ'ব হৈছে, দৃশ্যাংশ নিশ্চয় বহুত ভাল লাগিছে আপোনালোকৰ। যিসকল নিয়মিতভাৱে শিৱসাগৰ টাউন বা শিৱদৌললৈ আহি থাকে তেওঁলোকে নিশ্চয় মন কৰিছে যে শিৱদৌলৰ কাষতে থকা গছ গছনিবোৰ কাটি থকা হৈছে। এনেকুৱা দৌল, মঠ মন্দিৰ বা পুৰণি কীৰ্তিচিহ্নৰ কাষত যদি গছ গছনি থাকে তেতিয়া সেইসমূহ দৌল বা কীৰ্তিচিহ্নসমূহৰ গাত বিভিন্ন ভেঁকুৰ, শেলাই, বেক্টেৰিয়া আৰু ঢেকীয়া জাতীয় উদ্ভিদ গজি আয়ুসটো বহুত কমাই দিয়ে। তাকে ৰোধ কৰিবলৈ এই গছ গছনিবোৰ কাটি থকা হৈছে। লগতে এনে গছ গছনি কাষত থাকিলে অঞ্চলটোত বৰষুণৰ পৰিমাণো বহুত বৃদ্ধি পায়, যাৰ ফলত আয়ুসটো বহুত কমি যায়। লগতে গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড আদি বিষাক্ত গেছবোৰেও এনে পুৰণি কীৰ্তিচিহ্নসমূহৰ বহু ক্ষতি সাধন কৰে। এই ক্ষেত্ৰত কি কৰিলে ভাল হ'ব বাৰু ৰাইজে জনাবচোন। শিৱদৌলটো নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ শিৱসিংহৰ বৰৰাণী অম্বিকাই 1734 চনত। দৌলটোৰ উচ্চতা 102 ফুট বা 32 মিটাৰ আৰু তললৈ এই দৌলটোত 59 মিটাৰ বা 195 ফুট সোমাই আছে। এই সুউচ্চ দৌলটোৰ ওপৰলৈ চাওক, এটা সোণৰ কলচী আছে যিটো 2.4 মিটাৰ বা 8 ফুট ওখ। এইটো কোনে দাঙিব পাৰিব বাৰু? জয় বজৰংবলী। বজৰংবলী, হনুমান আৰু বিগুৰৰ ভীমৰ বাহিৰে চাগে এইটো কোনেও দাঙিব নোৱাৰে। দিনৰ পংকিল জীৱন যাত্ৰা সমাপ্ত কৰি পশু পক্ষীও নিজৰ বাহলৈ উভতে। সূৰ্যাস্তৰ লগে লগে আমাৰ ঘৰমুৱা এই উভতনি যাত্ৰা। দিখৌ দলঙৰ সমীপত সূৰুজৰ ৰূপটো চাওক, অপূৰ্ব ৰূপেৰে জলমলাই উঠিছে সমগ্ৰ পৃথিৱী। সাতত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি এয়া মানকটা আলিয়েদি ঘৰমুৱা যাত্ৰা। আইসকললৈ চাওক, ৰাস্তা এৰি দিয়ক অ' বাইদেউ।
উলিয়ালে ৰঙা বেলি পশ্চিমৰে আকাশতে আবেলি। নাহিব দেই, মাতটো বহুত বেয়া যদিও ইমান ধুনীয়া দৃশ্যটো চাই গানটো ওলাই গ'ল। ঘৰ পাবৰ সময় হৈছেহি আৰু কিছু দূৰ বাকী। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। অতি সোনকালে আপোনালোকৰ সন্মুখত আকৌ নতুন ভিডিঅ' লৈ উপস্থিত হ'মহি। সকলোলৈকে শুভৰাত্ৰি। ধন্যবাদ।